নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাৰেন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আছাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ 20টা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। এই প্ৰশ্নসমূহ আপোনালোকৰ আহিবলগীয়া PNRD এক্সামৰ বাবে হেল্পফুল হ'ব বুলি মই ভাবোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। তাৰোপৰি আছাম জিকে এটা নতুন ভিডিঅ' চিৰিজ ষ্টাৰ্ট কৰা হৈছে। এতিয়ালৈকে দুটা পাৰ্ট তাৰ দিয়া হ'ল। আছাম কাৰেণ্ট এফেয়াৰ্ছৰ আৰু নতুনকৈ ডিক্লেয়াৰ কৰা নেশ্যনেল পাৰ্কৰ বিষয়ে বহু প্ৰশ্ন সামৰি বনোৱা হৈছে ভিডিঅ'কেইটা। যদি এতিয়ালৈকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে গৈ চাই ল'ব পাৰিব। তাত আছাম জিকে বুলি এটা প্লেলিষ্ট পাই যাব। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হোৱেন ৱাজ দ্য আছাম ৰুৰেল পঞ্চায়ত এক্ট পাছড? অসম গ্ৰাম্য পঞ্চায়ত আইন কেতিয়া পাছ কৰা হৈছিলে? কেতিয়া পাছ কৰা হৈছিল? এইখন পাছ কৰা হৈছিল 1948ত। অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, 1948 চনত আছাম ৰুৰেল পঞ্চায়ত এক্ট পাছ কৰা হৈছিলে। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 2, হোৱেন ৱাজ আছাম ৰুৰেল পঞ্চায়ত এক্ট ৱাজ এমেণ্ডেড ফৰ দ্য ফাৰ্ষ্ট টাইম? কেতিয়া অসম গ্ৰাম্য পঞ্চায়ত আইন প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিলে? কেতিয়া ফাৰ্ষ্ট এমেণ্ডমেণ্ট কৰা হৈছিলে? আছাম ৰুৰেল পঞ্চায়ত এক্ট ৱাজ এমেণ্ডমেণ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1959। অ'কে, 1959 চনত প্ৰথম আছাম ৰুৰেল পঞ্চায়ত এক্টখন এমেণ্ডমেণ্ট কৰা হৈছিলে। অ'কে, সংশোধন কৰা হৈছিলে। প্ৰথম কৰা হৈছিলে আছাম পঞ্চায়ত এক্ট 1959, ছেকেণ্ড আছাম পঞ্চায়তী ৰাজ এক্ট 1972, থাৰ্ড আছাম পঞ্চায়তী ৰাজ এক্ট 1986 আৰু একেবাৰে লাষ্টত ফ'ৰ্থ আছাম পঞ্চায়ত এক্ট 1994। এই চাৰিবাৰে অসম গ্ৰাম্য পঞ্চায়ত আইন সংশোধনী কৰা হৈছিলে। অ'কে, নেক্সট আহিছোঁ 3 নম্বৰ প্ৰশ্ন, আছাম ৰুৰেল পঞ্চায়ত এক্ট 1948 ৱাজ ৰিপ্লেচড বাই অসম গ্ৰাম্য পঞ্চায়ত আইন 1948ক কোনখন আইনে ৰিপ্লেচ কৰিছে বা বদলি কৰিছে? কোনখন আইনে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আছাম পঞ্চায়ত এক্ট 1959। অ'কে, আছাম পঞ্চায়ত এক্ট 1959এ আছাম ৰুৰেল পঞ্চায়ত এক্ট 1948ক ৰিপ্লেচ কৰিছে। অ'কে, বদলি কৰিছে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 4, হাউ মেনি টাইমছ দ্য আছাম পঞ্চায়ত এক্ট এমেণ্ডমেণ্ট? এতিয়ালৈকে কিমানবাৰ আছাম পঞ্চায়তী এক্টখন বা অসম পঞ্চায়ত আইন কিমানবাৰ সংশোধনী কৰা হৈছে? এতিয়ালৈকে কিমানবাৰ কৰা হৈছে? 4বাৰ। অকণমান আগত কৈছোঁ 4বাৰ এতিয়ালৈকে সংশোধনী কৰা হৈছে। ফাৰ্ষ্ট আছাম পঞ্চায়ত এক্ট 1959, ছেকেণ্ড আছাম পঞ্চায়তী ৰাজ এক্ট 1972, থাৰ্ড আছাম পঞ্চায়তী ৰাজ এক্ট 1986 আৰু শেষত আছাম পঞ্চায়ত এক্ট 1994। এই 4বাৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 5, আছাম পঞ্চায়ত এক্ট 1994 ৱাজ ইনকৰ্পৰেটেড দ্য প্ৰভিজনছ অফ হুইচ এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? অসম পঞ্চায়ত আইন 1994 ভাৰতীয় সংবিধানৰ তলৰ কোনটো সংশোধনীৰ ব্যৱস্থাসমূহ অংগীভূত কৰিছে? কোনটো সংশোধনী হ'ব? ইয়াৰে এমেণ্ডমেণ্টটো হ'ল 73rd। অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ, 73rd এমেণ্ডমেণ্ট এক্ট 1992। অ'কে, অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ, 73rd এমেণ্ডমেণ্ট এক্ট 1992। এইটো খুব ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 6, when was the Assam Rural Panchayat Act 1994 received the assent of the governor? অসম পঞ্চায়ত আইন 1994 কেতিয়া ৰাজ্যপালৰ স্বীকৃতি লাভ কৰিছিল? কেতিয়া, কি তাৰিখে লাভ কৰিছিলে আৰু কিমান চনত? ইয়াৰে শুদ্ধ উত্তৰ হ'ব 5 মে' তাৰিখে 1994 চনত। 1994 5 মে' তাৰিখে আছাম ৰুৰেল পঞ্চায়ত এক্ট 1994 গভৰ্ণৰ স্বীকৃতি লাভ কৰিছিলে, এছেণ্ট লাভ কৰিছিলে। অ'কে, অপশ্যন এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু ফিক্স মিনিমাম কোৱালিফিকেশ্যন টু পাৰ্টিচিপেট ইন পঞ্চায়ত ইলেকশ্যন? তলৰ কোনখন ভাৰতীয় ৰাজ্যত পোনপ্ৰথমে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ বাবে ন্যূনতম অৰ্হতা নিৰ্ধাৰণ কৰি দিছে? কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ? কোনখন ৰাজ্যত এই ব্যৱস্থাটো কৰা হৈছে? এই ব্যৱস্থাটো কৰা হৈছে ৰাজস্থানত। অপশ্যন চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। অ'কে, ৰাজস্থানত পোনপ্ৰথমে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ বাবে ন্যূনতম অৰ্হতা নিৰ্ধাৰণ কৰি দিয়া হৈছে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 8, when was the first election of পঞ্চায়ত was held in Assam? অসমত কেতিয়া প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল? কিমান চনত ইয়াৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে? 1996ত। অ'কে, 1996 চনৰ অক্টোবৰ মাহত। অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ফাৰ্ষ্ট অক্টোবৰত প্ৰথম অসমত পঞ্চায়ত ইলেকশ্যন ষ্টাৰ্ট হৈছিলে, অক্টোবৰ মাহৰ 1996ত। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 9, আছাম পঞ্চায়ত ছিষ্টেম হেজ ডেছ টায়াৰ্ছ?
অসম পঞ্চায়ত ব্যৱস্থাত কেইটা স্তৰ আছে এইটো খুব ইম্পৰ্টেণ্ট প্ৰায় জানে সকলোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3টা স্তৰ আছে ওকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আসাম পঞ্চায়ত সিস্টেমত 3টা টায়াৰ আছে 3টা সৰি এইটো স্পেলিংটো অকমান লিখা ভুল হৈ আছে TIRE হৈ আছে TIERS হ'ব লাগিছিলে ওকে 3টা স্তৰ আছে ওকে প্ৰথম হ'ল গাঁও পঞ্চায়ত দ্বিতীয় হ'ল আঞ্চলিক পঞ্চায়ত আৰু তৃতীয়টো হ'ল জিলা পৰিষদ এই তিনটা স্তৰ নেক্সট আছে কোৱেশ্চন নাম্বাৰ 10 Which of the following system is not a tier of Panchayat Raj system? তলৰ কোনটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ এটা স্তৰ নহয় ওকে এতিয়া গম পাম ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মিউনিচিপালিটি অপশ্যন সি হ'ব শুদ্ধ উত্তৰ মিউনিচিপালিটি বাকি গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এই তিনিটা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ স্তৰ ওকে 3 tier of পঞ্চায়তী ৰাজ system বাকি মিউনিচিপালিটিটো নহয় ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত নহয় এইটো কোনো কালে নেক্সট আছে কোৱেশ্চন নাম্বাৰ 11 Which Panchayat Raj tier works in block level? তলৰ কোনটো পঞ্চায়তী ৰাজ ব্যৱস্থাই খণ্ড পৰ্যায়ত কাম কৰে ব্লক লেভেলত কোনটোৱে কাম কৰে ব্লক লেভেলত কাম কৰে আঞ্চলিক পঞ্চায়তে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে যদি ডিস্ট্ৰিক্ট লেভেলত সোধে তেতিয়া হ'ব জিলা পঞ্চায়ত বা জিলা পৰিষদ আৰু যদি ভিলেজ লেভেলত কাম কৰাৰ বিষয়ে সোধে তেতিয়া হ'ব গাঁও পঞ্চায়ত ওকে মনত ৰাখিব ভিলেজ লেভেলত গাঁও পঞ্চায়ত ব্লক লেভেলত আঞ্চলিক পঞ্চায়ত আৰু ডিস্ট্ৰিক্ট লেভেলত জিলা পঞ্চায়ত বা জিলা পৰিষদ নেক্সট আছে কোৱেশ্চন নাম্বাৰ 12 In the absence of the president and vice president who will preside over the গাঁও সভা সভাপতি আৰু উপসভাপতিৰ অনুপস্থিতিত কোনে গাঁও সভাত সভাপতিত্ব কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰেসিডেন্টৰ ওয়াইফ হাজবেন্ড পঞ্চায়ত সেক্ৰেটাৰী সভা will be postponed কি হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ any person to be selected by the majority of the গাঁও সভা member গাঁও সভাৰ সদস্যসকলে বা গৰিষ্ঠ সংখ্যক গাঁও সভাৰ সদস্যই যিজন ব্যক্তিক সিলেক্ট কৰি দিয়ে সেইজনেই প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ অনুপস্থিতিত সভাপতিত্ব কৰিব পাৰে গাঁও সভাত ওকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এনি পাৰসন টু বি সিলেক্টেড বাই দ্য মেজৰিটি অফ দ্য গাঁও সভা মেম্বাৰ্স নেক্সট আইছো কোৱেশ্চন নাম্বাৰ 13 এই গাঁও সভা কনসিষ্ট অফ এখন গাঁও সভাত কি থাকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অল দ্য মেম্বাৰ্স অফ দ্য পঞ্চায়ত অনলি অল দ্য সিনিয়ৰ সিটিজেন্স অনলি all persons registered in electoral rolls relating to a village or a group of villages comprised within the area of the গাঁও পঞ্চায়ত or all the graduates only কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ওকে এখন গাঁৱৰ নিৰ্বাচনী তালিকাত নাম থকা সকলো ব্যক্তি বা সেই গাঁও পঞ্চায়তৰ অধীনত থকা কেইবাখনো গাঁৱৰ নিৰ্বাচনী তালিকাত নাম থকা ব্যক্তিসকলক লৈ এখন গাঁও সভা গঠিত হয় ওকে all the persons registered in electoral rolls relating to a village or a group of villages comprised within the area of the গাঁও পঞ্চায়ত অপশ্যন সি শুদ্ধ উত্তৰ Next is question number 14. If a quorum is not present, okay, the presiding authority shall wait for dash minutes to adjourn the sabha. যদি এটা গণপূৰ্তি উপস্থিত নাথাকে তেতিয়া অধিকৰ্তা কৰ্তৃপক্ষই কিমান মিনিট অপেক্ষা কৰাৰ পিছত সভাখন স্থগিত ৰাখিব পাৰে ওকে এখন সভা অনুষ্ঠিত হ'বৰ বাবে এটা quorum প্ৰয়োজন হয় মানে কিমান সংখ্যক ব্যক্তি থাকিব লাগিব মুঠ সদস্যৰ ইমান সংখ্যক উপস্থিত থাকিব লাগিব যদি সেই কোৱাৰামটো উপস্থিত নাথাকে তেতিয়া প্ৰিজাইডিং অথৰিটিয়ে কিমান সময় ৱেট কৰিব আৰু ৱেট কৰাৰ পিছত সভাখন স্থগিত ৰাখি দিয়ে বা এডজন কৰি দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 30 মিনিট 30 মিনিটলৈকে ৱেট কৰিব যদি 30 মিনিটত উপস্থিত নহয়গে সেই কোৱাৰামটো তেতিয়া সভাখন স্থগিত ৰখা হৈ দিয়ে সেই দিনৰ বাবে স্থগিত ৰাখি দিয়ে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 30 মিনিট নেক্সট আছে কোৱেশ্চন নাম্বাৰ 15 এ গাঁও পঞ্চায়ত ইজ কনসিষ্ট অফ হাউ মেনি মেম্বাৰ্স এখন গাঁও পঞ্চায়তত কিমানজন সদস্যৰে গঠিত হয় ওকে এখন গাঁও পঞ্চায়ত কিমানজন সদস্যৰে গঠিত হয় শুদ্ধ উত্তৰটো হ'ব 10 জন অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ 10 মেম্বাৰ্স ওকে এখন গাঁও পঞ্চায়ত 10 জন সদস্যৰে গঠিত হয় নেক্সট কোৱেশ্চন নাম্বাৰ 11 পঞ্চায়ত ইলেকশনস আৰ ডেশ ইলেকশনস পঞ্চায়ত নিৰ্বাচন কেনে ধৰণৰ নিৰ্বাচন কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো ডাইৰেক্ট ইনডাইৰেক্ট ওপেন নে নন অফ দা এবভ পঞ্চায়ত ইলেকশনটো হ'ল ডাইৰেক্ট ইলেকশন অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে ডাইৰেক্ট ইলেকশন Next question number 17. Members of গাঁও পঞ্চায়ত to be elected by whom? গাঁও পঞ্চায়তৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। Okay, the voters of the territorial constituencies of the গাঁও পঞ্চায়ত area. Okay, সেই গাঁও পঞ্চায়ত এৰিয়াৰ ভিতৰত থকা স্থানীয় নিৰ্বাচনী ক্ষেত্ৰৰ মানে যিখিনি ভোটাৰ আছে তেওঁলোকে নিৰ্বাচিত কৰে। Okay, সেই গাঁও পঞ্চায়ত অধীনত থকা গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত থকা যিখিনি স্থানীয় নিৰ্বাচনী ক্ষেত্ৰৰ ভোটাৰ্ছ আছে তেওঁলোকে
গাঁও পঞ্চায়তৰ সদস্যসকলক নিৰ্বাচিত কৰে। অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰ হ'ব। নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 18 দ্য ছেক্ৰেটাৰী অফ এ গাঁও পঞ্চায়ত ইজ গাঁও পঞ্চায়তৰ সম্পাদক অ'কে কোনে ইলেক্ট কৰে সুধিছে গাঁও পঞ্চায়তৰ সম্পাদকক কোনে ইলেক্ট কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হ'ব অ'কে ৰিক্ৰুইট বাই PNRD তোক কোনো ৰাইজৰ দ্বাৰা ইয়াক নিৰ্বাচিত কৰা নহয় বা ইলেক্ট কৰা নহয় তেওঁক সম্পাদকক ছেক্ৰেটাৰী যিখন গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী থাকে তেওঁক চৰকাৰৰ দ্বাৰা নিয়োগ কৰা হয় অ'কে ৰিক্ৰুইট বাই দ্য PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ দ্বাৰা তেওঁক নিয়োজিত কৰা হয় ৰিক্ৰুইট কৰা হয় এপইণ্ট কৰা হয় অপশ্যন এ চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট আহিছে কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য ডিউৰেশ্যন অফ এনি গাঁও পঞ্চায়ত গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান সেইটো সকলোৱে জানে শুদ্ধ উত্তৰ হ'ব 5 বছৰ অপশ্যন বি কাৰেক্ট আনচাৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 20 এণ্ড দ্য লাষ্ট কুৱেশ্যন অফ দ্য ভিডিঅ' দ্য পঞ্চায়তী ৰাজ বডিজ মিনছ যদি পঞ্চায়তী ৰাজ বডি বুলি কোৱা হয় তেতিয়া কি বুজা যায় ইয়াত পঞ্চায়তী ৰাজ বডি বুলিলে কি বুজায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ এই তিনিওটা অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অল অফ দিছ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত এণ্ড জিলা পৰিষদ এই তিনিওটাক লৈ গাঁও পঞ্চায়তী ৰাজ বডিজ বুলি একেলগে কোৱা হয় অ'কে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব বন্ধু বান্ধৱীৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পৰৱৰ্তী পৰ্যায়ত পাৰিলে আৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম অ'কে তেতিয়ালৈকে চেনেলটো চাই থাকিব যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ